नंबर है 3 नंबर। तो दोस्तों ये हमारे थर्ड वीडियो है अल्फ़ाबेट के ऊपर। ये हमारे 3 नंबर अक्षर है, वो है ये ग, इसे ग कहते हैं एसामिस में। तो दोस्तों অসমীয়াতে ক'বলৈ চেষ্টা কৰিম। তো এইটো কেনেকৈ আঁকিব লাগে দেখাই দিছোঁ দোস্তসকলক। তো দোস্তসকল চাই ল'ব কেনেকৈ আঁকিব লাগে। প্ৰথমতে এনেকৈ দিব লাগে, ইয়াৰ যিটো প্ৰথম ষ্টাইল এনেকুৱা হয়, আৰু দ্বিতীয় ষ্টাইলটো ইয়াৰ পৰা হয়, ইয়াৰ পৰা এনেকৈ দ্বিতীয় ষ্টাইল গ'ল। এইবাৰ আহিম আমি তৃতীয় ষ্টাইল। তৃতীয় ষ্টাইলটো হ'ল ওপৰতো আনি দিব লাগে ইয়ালৈকে। তাৰপিছত চতুৰ্থ ষ্টাইলটো হৈছে আমাৰ ইয়াৰ। তো দোস্তসকল আশা কৰিম প্ৰায় শেষেই। অলপমান চাউণ্ড আহিব দোস্তসকল, ইফালে ট্ৰেক্টৰ গৈ আছে। তো আজিও মই স্কেল নাই কাৰণে মই আঁচটো পেঞ্চিলেৰে দিবলৈ চেষ্টা কৰিম। তো দোস্তসকল আঁচটো পেঞ্চিলেৰে দি দিছোঁ। চাব পাৰে এতিয়া কিমান ধুনীয়া লাগিব আমাৰ গটো। ইয়াৰ পিছৰখিনি দোস্তসকল ইয়াতে অলপমান এনেকৈ দিব লাগিব। তো বহুত ধুনীয়া দেখা যাব। ইয়াৰ পিছত ইয়াৰ পৰা এনেকৈ দি ইয়াত অলপমান ষ্টাইল কৰি এনেকৈ দিলে ধুনীয়া লাগিব দোস্তসকল। এতিয়া চাব পাৰিছে কিমান ধুনীয়া লাগিছে আমাৰ অসমীয়া আখৰ গটো। तो दोस्तों इतना सब दोस्तों, अगर वीडियो अच्छा लगे तो ये लाइक है, ये लाइक दबा दीजिए। और उसके बाद आप लोग ये लाल वाला जो बटन है सब्सक्राइब लिखा हुआ है, इसको दबा के, ये लाल वाला विपद का है तो इसको दबा के कलरलेस कर दिए। और साथ ही साथ बेल आइकन जो है बेल आइकन को दबा दीजिए, ताकि आपको मेरा वीडियो सबसे पहले मिले। आपको ही मिलेगा सबसे पहले मेरा वीडियो।